Hey guys, নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আৰু মাঘ বিহুৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো। এতিয়া মানে ৰূপশ্ৰী খুৰীহঁতৰ ঘৰত আছো। ইয়াতে আমি নাৰিকলৰ লাড়ু বনাম। এতিয়া মানে মই নাৰিকলখিনি কাটিলে আপোনালোকক দেখাই দিছো। এইখিনি নাৰিকলখিনি মই মানে দুফাল কৰি লৈ ললো। যিহেতু মিক্সিত দিব এইখিনি সৰু সৰুকৈ কাটিব লাগিব। আৰু এতিয়া মানে এই নাৰিকলখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এয়া গেছটো জ্বলাই কিনে দি দিছোঁ মই কেৰাহীখন। আৰু এইফালে কেৰাহীখনো গৰম হৈ গ'ল, লগতে দি দিছোঁ চুজিখিনি। আৰু চুজিখিনি মই এতিয়া 10-15 মিনিটমান ভালকৈ ভাজি ল'ম। আৰু জুইৰ ফ্লেমটো মানে একদম ল' কৰি ৰাখিছোঁ আৰু যাতে তলিত লাগি নধৰে। তো এতিয়া এইখিনি ভালকৈ ভাজি লওঁ। যিহেতু আমি মানে লাড়ু 3 ঘৰ মানুহৰ কাৰণে বনাম, আমাৰ তাৰপিছত ৰূপশ্ৰী খুৰীহঁতৰ আৰু জুনু খুৰীহঁতৰ। তো আমাৰখিনি মাজে মানে প্ৰথমতে মই ভাজি আছোঁ আৰু পিছত সিহঁতৰখিনি বনাম। আৰু এইফালে খুৰীয়ে মানে নাৰিকলখিনি মিক্সিত ধুনীয়াকৈ এতিয়া পিচি ল'ব। আজি হ'ল নেক্সট দিনা। তো কালি ৰাতি মানে লাড়ু বনাওঁতে আমাৰ ৰাতি হৈ গ'ল, প্ৰায় 9:30মান বাজিলে। তো মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু আজি কণ্টিনিউ কৰি থাকিম। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। আৰু এতিয়া মানে মই শালত বহি আছোঁ। এয়া দেখিছে, আপোনালোকক দেখাই দিছোঁ। একদম সৰু সৰু ফুল দিছোঁ, ডাঙৰ ডাঙৰ ফুল দিব মই মানে নোৱাৰোঁ ভালকৈ। তো সৰু সৰু তুলিছোঁ। আৰু এতিয়া মানে মই যাব লাগে পম্পীহঁতৰ ঘৰত। পম্পী হেনো নাৰিকলৰ লাড়ু বনাব। তাই ভালকৈ নাজানে ইমান, মোক দেখাই দিব মাতিছে, কিন্তু ময়ো ইমান ভালকৈ নাজানো। তথাপিও তাইক দেখাই দিব যাওঁ এতিয়া। আৰু আহি আছে আলহী, খুৰাহঁত আহি আছে আমাৰ। খুৰা, খুৰীমা আৰু খুৰাৰ ছোৱালী চুনু আহি আছে। গুৱাহাটীত থাকে সিহঁতে, বিহু খাব আহি আছে। গতিকে আপোনালোকক দেখুৱাই আছোঁ সকলোখিনি। আৰু এইফালে আহি পালোঁ পম্পীহঁতৰ ঘৰত। পম্পীয়ে মানে নাৰিকল চাৰিকল পম্পী নাৰিকল ভাজি আছে। কেনে লাগছি বনাবা জানা না? নাজনো এবারে ফার্স্ট টাইম কি হয়, লাড়ুয়ে হয় না লুড়ায়ে হয় নাজনো আর। লুড়া হয় নি? লাড়ু লুড়া কি হয় নাজনো। Oh my god! আৰু এতিয়া মানে পম্পীহঁতৰ ঘৰৰ পৰা আহিলোঁ। এইফালে মায়ে পিঠাগুড়ি খুন্দি আছে পিঠা বনাবৰ কাৰণে আহিলোঁ। আৰু এতিয়া মানে মই পিঠা বনাম। তো মায়ে নাৰিকলখিনি ভাজিলে আপোনালোকক দেখাইছোঁ মই কেনেকৈ পিঠা বনাওঁ। চাই থাকিব ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে। নাৰিকল ভাজিখিনি, তাৰপিছত এইফালে পিঠাগুড়ি আৰু এইকেইখন মানে মই পিঠা বনালোৱেই। মানে প্ৰথমতে পিঠা বনালে মোৰ পিঠাগুড়িখন বেয়া হৈ যায়, ভাল নহয়, পিছত কিন্তু ভাল হয়। समझ रहे हो ना? আৰু মোৰ মানে পিঠা চিঠা বনাই একদম হৈ গ'ল। আৰু গধূলি সময়ত মানে পথাৰলৈ ফুৰিব আহিলোঁ। আৰু পথাৰলৈ ফুৰিব আহি দেখিলোঁ যে ধুনীয়াকৈ মানে সৰিয়হৰ খেতি মানে একদম ফুলি আছে। তো আপোনালোককো দেখুৱাই দিম বুলি ভাবিলোঁ। যিহেতু ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছে, তো আপোনালোককো দেখুৱাই দিলোঁ আমাৰ গাঁৱৰ পথাৰখন অকণমান।
বন্দনা বাৰ হয় আৰু এইটোৰ নাম আলোচনা বাও হয় আমি গাঁৱত আহিছোঁ বগৰী খাবলৈ ফুৰিবলৈ বিহু খাবলৈ মেজি জ্বলাবলৈ ফালে আমাৰ খুৰীমাই চব্জি কাটি আছে কি কাটি আছে এই ৰঙালাও কাটি আছোঁ আৰু চব্জি বনাবলৈ চব্জি খুব সোৱাদ হয় নহয় এই চব্জিটো খাব ৰঙালাও ওলকবি বিন বন্ধাকবি বেঙেনা মূলা খাই চাবচোন কিমান সোৱাদ লাগিব এই চব্জিখন খাই চাব বনাব ঘৰত এই দেখিছেনে আলু কি ধুনীয়া আলু চৰাই থৈছোঁ আজি উৰুকাই চানাবাই বাহিৰত গাহৰি বনাই আছে আৰু ঘৰত আমাৰ মায়ে বনাই আছে আমাৰ কাৰণে ব্ৰইলাৰ আজি আপোনালোকে কি খাব প্লিজ শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব চাওক গাহৰি বনি আছে এই চাওক আমাৰ চানাবাই বনাই আছে মই গাহৰি বনাই আছোঁ বাহিৰতে আজি যিহেতু উৰুকা আৰু খানাটো হ'ব গতিকে মই বাহিৰতে গাহৰি বনাইছোঁ আৰু ভিতৰত খুৰীমাই ব্ৰইলাৰ মাংস বনাই আছে চোনো দেখাই দিওঁ মই অকণমান দেখাওক আজি উৰুকা হিচাপে আজি ইয়াতে আমাৰ ব্ৰইলাৰ বনি আছে আৰু বাহিৰত গাহৰি চাওক মোৰ মায়ে বনাই আছে আমাৰ মায়ে বহুত ধুনীয়া টেষ্টি খানা বনাই না হাই কৰি দিয়া এই চাওক কাম কৰি আছে কাৰণে অকণমান দেৰি এতিয়া দিব কেনেকুৱা খবৰ মা ভাত বনাইছোঁ মাংস বনাই আছোঁ ভাত বনাব আছে এয়া মোৰ বৰমা চাওক এতিয়া গাহৰি দি থৈছে ঢাকন দি থৈ দিছে ভিডিঅ' কৰা মানুহজনী মই দেখাই দিছোঁ আপোনালোকক এইজনী চনু আমাৰ ভিডিঅ' কৰি আছে আজি খানা খাবা না নাই গাহৰি খাবা না নাখাওঁ তাই গাহৰি নাখায় তাই ব্ৰইলাৰ খাব আৰু মাছ খাব উৰুকাৰ খানা আৰু আমি গধূলিকৈ যাই ইমান গৰু লৰাই নিছোঁ বগৰী পথাৰত যায় গছৰ পৰা মিঠা টেঙা কেঁচা পকা বগৰী আৰু আজি যিহেতু উৰুকা আৰু উৰুকাৰ খানা আপোনালোকে কিহেৰে খাব কমেণ্ট কৰি জনাব আৰু আমাৰ মানে গাহৰি তাৰপিছত চিকেন আৰু মাছ আছে আপোনালোকে কিহেৰে খাব কমেণ্ট কৰি জনাব আৰু আমি এতিয়া মানে ইয়াত জুই পুৱাই আছোঁ চুনু আৰু মই বহুত ঠাণ্ডা বাহিৰত বহি সেয়া দেখাই দিছোঁ আপোনালোকক আৰু চুনুই কিবা এটা কৈ দিব কোৱা হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে কেনেকুৱা আছে কমেণ্টত জনাই দিব আৰু কি খাব এইটোও জনাব আৰু জনাই ক'ব আৰু আমি আজি গাহৰি মাছ আৰু ব্ৰইলাৰো খাম চ' বহুত টেষ্টি হ'ব ফ্ৰেণ্ডছ আপোনালোকৰ টেষ্টি হ'ব নাই কমেণ্ট কৰি জনাব লাগে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে আৰু আজিলৈ বাই 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 গুড নাইট Good night, everyone.